হেল্ল' গাইজ নমস্কাৰ। মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই বৰ্তমান এতিয়া বেংগলোৰত আছোঁ। অলপ ওলাই আহিছোঁ মোৰ লগৰটোৰ লগত বাইকত গৈ আছোঁ। মেইন ৰাস্তা পোৱাগৈ নাই, মেইন ৰাস্তাত পামগৈ এতিয়া। এইটো ৰাস্তা অসমৰ নিচিনা বৰষুণ দি আছে, বোকা হৈছে অলপ, ৰ'দো দি আছে ধামাকা। এয়া আমি এতিয়া মেইন ৰাস্তা পালোহি। ৰাস্তাটো চাওক কিমান চাফ চিকুণ, খলা বমা নাই। গাঁৱলীয়া ঠাইৰ কাৰণে অলপ গাড়ী মটৰবিলাক কম আছে। আহি আছোঁ বাইকত উঠি মই। ইয়াৰ চাওক দুইটা চাইডে বাগান আছে, আম বাগান কিবা কিবি বাগান আছে, ফল মূলৰ বাগান আছে। মই জেগা এটালৈ গৈ আছোঁ, জেগাটো কাম নহ'ল বাৰু, তাত এতিয়া চাহ একাপ খাইছোঁ। পাছফালে গৈ পেলাই খাইছোঁগৈ। দোকানলৈ গ'লেতো মই চাহটো খাওঁৱে, য'তে হওক লাগিলে মই চাহ খাওঁৱে। ছটকা লয় একাপত, ইয়াত চিটিত 10 টকামান লয়। মই বৰ্তমান গাঁৱলীয়া ঠাইত আছোঁ কাৰণে ইয়াত ৰেটটো অকণমান কম হয়। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আমি ঘূৰি আহিলোঁ এতিয়া আমি। এইবিলাক চাওক, ৰাস্তা পদূলিবিলাক কিমান সুন্দৰ, দুইটা আছে, গছ গছনি ৰুই থোৱা আছে। সি পুৰা স্পীডত চলাই আছে বাইকখন। এয়া আহি পালোহি আমি। পুৱা বৰষুণ দি আছে, অহা অলপ দেৰি হ'ল। ধামাকা বৰষুণ দি আছে। বৰষুণত নিতিতিলোঁ বাৰু, তাৰ আগে পালোহি ৰুম আহি। মুখলধাৰ বৰষুণ দি আছে পুৰা। ইয়াক এটা কথা বুজি, ইয়াত দিনত বা ৰাতিপুৱা টাইমত বৰষুণ যাক নিদিয়ে। 3টা 4টা 5টা 6টা মানে 3টামানৰ বজাৰ পাছতহে বৰষুণ যাক ইয়াত দিয়ে। বোলো আপোনালোকক ভিডিঅ'টো বনাই নি ইয়াত বৰষুণটো কেনেকুৱা পৰিমাণকৈ দিয়ে। থেংক ইউ, বাই। লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।